হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছেনে আপোনালোক? আজি গৰম বহুত পৰিছে। মই আজি ভিডিঅ'টো ফেচবুকৰ ওপৰতে আনিছোঁ। ফেচবুকত আপোনালোকে ভিডিঅ' দি থাকিলে মানে অসম উইকত যে ভিউজ কমি যায়, কিয় ভিউজ কমি যায় তাৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকৰ যদি মানে সদায় ৰিলছ বা অৰিজিনেল ভিডিঅ' বা ফটো আপোনালোকে সদায় আপলোড কৰি আছে, ভিউজ ধুনীয়া আহি আছে, কিন্তু অসম উইকত যে ভিউজটো কমি গৈছে বা পটককৈ ভিউজ ডাউন হৈ গৈছে, সেইটো কিহৰ ওপৰত কেলৈ ডাউন হৈছে, সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে কোনোবাই মানে যদি টেগ কৰিছে, টেগ কৰিলেও আপোনাৰ ভিডিঅ'বোৰ ডাউন হ'বলৈ ধৰে। টেগ হোৱা ভিডিঅ'টো আপোনালোকে কি কৰিলে মানে ভাল হ'ব বা কেনেকৈ গম পাব কোনোবাই যদি আপোনাক টেগ কৰিছে, সেইটো মই আজি আপোনালোকক ভিডিঅ'টো দেখাম। আৰু যদি কোনোবাই কৰিছেও, সেইটো কেনেকৈ ৰিমুভ কৰিব গোটেই সম্পূৰ্ণ আপোনালোকক আজি মই দেখাম। আমাক যদি কোনোবাই টেগ কৰে নহয়, আমাৰ মানে প্ৰফাইলত কোনোবাই যদি টেগ কৰি ফটো ভৰাই থয়, আমি কিবা সাধাৰণ বুলি ভাবোঁ, মানে সাধাৰণতে আমি এৰি দিওঁ। কিন্তু সাধাৰণ বুলি এৰি দিওঁতে কি হয়, লোকৰ টেগ কৰা ফটোহে আমাৰ প্ৰফাইলটোৰ ভিউজবোৰ কমাই দিয়ে। আৰু যিমান টেগ কৰিব নহয়, আপোনাৰ ভিউজ সিমান ডাউন হৈ আহিব, গম পাইছেনে? সেইটো কাৰণে টেগ কৰা ফটোবোৰ ৰিমুভ কৰি দিব লাগে। আৰু মানে সেই ওপৰতে মই ভিডিঅ'টো লৈ আহিছোঁ। মানে আজিকালি চবেই ফেচবুকৰ জৰিয়তে প্ৰফেচনেল মুড অন কৰি চবেই আজিকালি ইনকম কৰি আছে। আৰু ডাউন যদি ভিউজে নাহে, ফটো হওক ভিডিঅ' হওক, ভিউজ নাহিলে কিহৰ ইনকম হ'ব কওক? সেইকাৰণে মই বনাইছোঁ। মানুহে কি হয়, কিছুমানে যদি টেগ কৰে নহয়, টেগ কৰিলেও ভিউজ কমি আহে, মানে ডাউন হৈ যায়। আপোনাৰ মানে দিনে দিনে ডাউন হৈ যাব যদি সেইখিনি আপুনি ৰিমুভ নকৰে, গম পাইছেনে? এতিয়া মই মোবাইলটো অন কৰি আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। প্ৰথমতে মই মোৰ ফেচবুকটো অন কৰি লওঁ। ফেচবুকটো অন কৰি লোৱাৰ পাছত এইটো যিটো প্ৰফাইল অপশ্যন আছে, নিজৰ প্ৰফাইলত যে সোমাব পাৰে, প্ৰফাইল অপশ্যনটো ক্লিক কৰিব। প্ৰফাইল অপশ্যনটো ক্লিক কৰাৰ পাছত ওপৰত যে আছে যে থ্ৰী ডটটোত ক্লিক কৰিব। 3টা ডট আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত 1 2 3 4 5 6 7 8 9 নম্বৰটো যিটো আছে যে এক্টিভিটি লগ, দেখিছে? এক্টিভিটি লগ, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত এনেকুৱা এটা মানে ওলাব। এনেকুৱা এটা অপশ্যন ওলোৱাৰ পাছত আপোনালোকে ইয়'ৰ ফেচবুক এক্টিভিটি লিখা আছে, সেইটো প্ৰথমতে আছে, দেখিছে চাগে? ৱেলকাম টু এক্টিভিটি লগ, তাৰ পাছতো সেই তাত ক্লিক কৰিব আপোনালোকে। তাত ক্লিক কৰাৰ পাছত এনেকুৱা অপশ্যন ওলাব। এনেকুৱা অপশ্যন ওলোৱাৰ পাছত আপোনালোকে যিটো প'ষ্ট লিখা আছে ন, প'ষ্ট লিখা আছে যে, প'ষ্ট যিটো লিখা আছে ন, প'ষ্টত ক্লিক কৰিব। প'ষ্টত ক্লিক কৰিছোঁ। তাৰপাছত দেখিছে আপোনালোকে এনেকুৱা অপশ্যন 4টা অপশ্যন ওলাইছে। একেবাৰে লাষ্টতো যে প'ষ্ট হিডেন ফ্ৰম প্ৰফাইল ওলাইছে যে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত অকণমান সময় লাগিছে ওলাবলৈ। এয়া দেখিছে ওলাই গ'ল। এয়া নাজিমুল হক, এড এ নিউ ফটো, এইটো তনু আহমেদ, এইকেইটা বহুতে মোক টেগ কৰি থৈছে। আৰু মই এইবোৰ চব ৰিমুভ কৰিম। কেনেকৈ ৰিমুভ কৰিম এইটো আপোনালোকক দেখাই আছোঁ। নাজিমুল হকত আমি এতিয়া মাজত ক্লিক কৰিম। সেই তাৰ প্ৰফাইলটোত, নাজিমুল হকৰ প্ৰফাইলত মাজত ক্লিক কৰিম। মাজত ক্লিক কৰাৰ পাছত এনেকুৱা ওলাইছে, এইটো নাজিমুল হকৰ প্ৰফাইল। এই ছাইডত যে লিখা আছে 3 ডট 3টা আছে, দেখিছে? 3টা 3 ডট আছে যে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে 1 2 3 4 5 6 7 8 9 নম্বৰ ৰিমুভ টেগ লিখা আছে, 9 নম্বৰটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এইটো ৰিমুভ হৈ যাব। এয়া দেখিছে? ৰিমুভ হৈ গ'ল। আকৌ মই ঠিক তেনেদৰে তনু আহমেদকো ৰিমুভ কৰিম এতিয়া। তনু আহমেদ, এয়া তনু আহমেদ ৰিমুভ হৈ যাব। এয়া চাওক, এয়া ৰিমুভ টেগত টিপিলোঁ, তনু আহমেদ ৰিমুভ হৈ গ'ল। এয়া ৰিমুভ হৈ গ'ল। ঠিক তেনেদৰে আপোনালোকৰ টেগসমূহ আঁতৰাই দিব। তেতিয়াহে মানে কি হয়, আপোনালোকৰ ফেচবুকত ভিউজবোৰ বেছি আহিব, গম পাইছেনে? নহ'লে মানে কি হ'ব, ভিউজ কম আহিলে আপোনালোকৰ ইনকমটো নহ'ব ন। সেইটো কাৰণে কৈছোঁ আপোনালোকে তেনেকুৱা কৰিব। কাৰণ মোৰ হৈছিলে যে তেনেকুৱা, সেইটো কাৰণে মই মানে আপোনালোকক সেইটো কথা কৈ দিছোঁ। ঠিক আছে?